নমস্কাৰ। আজি আমাৰ পিতৃদেৱতাৰ বাৰ্ষিক একাদশীৰ শ্ৰাদ্ধ আৰু আজিৰ এই বাৰ্ষিক একাদশীৰ শ্ৰাদ্ধভাগ কৰোৱাৰ লগতে শ্ৰাদ্ধনো কি বা কিয় কৰিব লাগে বা শ্ৰাদ্ধৰ লগত কি কি পাৰ্ট আছে বা কি কি খণ্ডেৰে শ্ৰাদ্ধটো গঠন হয় সেইখিনি কথা ক'বলৈ ওলাইছোঁ। আচলতে একনিষ্ঠ শ্ৰাদ্ধত তিনিটা পদ্ধতিগতভাৱে তিনিটা পৰ্যায়ত শ্ৰাদ্ধভাগ হয়। প্ৰথমতে দেৱতাৰ শাৰীত যদি মোৰ পিতৃদেৱতা আছে বা স্বৰ্গগামী হৈছে বা স্বৰ্গত যদি আছে তেতিয়াহ'লে তেওঁক গন্ধাদি কৰ্মৰ দ্বাৰাই মই তৃপ্ত কৰাবলৈ চাম। এই ফুল, তুলসী, দুবৰি, এই নৈবেদ্য, বস্ত্ৰ এইবিলাকৰ জৰিয়তে মই তেওঁক তৃপ্ত কৰাবলৈ চাম। যদি মোৰ পিতৃদেৱতা মানৱৰ শৰীৰত আছে তেতিয়াহ'লে তেওঁক চাউল অন্নদানৰ দ্বাৰাই যি থালিত যে থালি বুলি কোৱা হয়, আচলতে খালি বুলি যদিও কয় কিন্তু থাল মানে থাল শব্দটোৰ পৰা থালি, গতিকে থালিত চাউল দি আমন্নাদি পাৰ্ট বুলি কয় সেইটো পাৰ্ট, সেই আমন্নাদি পাৰ্টৰ দ্বাৰাই মোৰ পিতৃদেৱতা যদি মানৱৰ শৰীৰত আছে তেতিয়াহ'লে তেওঁক মই চাউলৰ দ্বাৰাই বা অন্নৰ দ্বাৰাই তেওঁক তৃপ্ত কৰাবলৈ চাম। আৰু পিণ্ড ৩ নম্বৰ যিটো পদ্ধতি সেই পদ্ধতি হৈছে পিণ্ডাদি দান। আৰু পিণ্ডাদি দান মানে হ'ল কথাটো, যদি মোৰ পিতৃদেৱতা মাছ মগৰ বা জলত আছে বসতি স্থাপন কৰি বা পাতালত আছে তেতিয়াহ'লে তেওঁ পিণ্ডৰ দ্বাৰা তৃপ্ত হ'ব বুলি ধাৰণা কৰিয়ে পিণ্ডাদি দান কৰা হয়। আৰু ইয়াত 6টা ঋতুৰ পূজা হয়: বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। গতিকে ঋতুকেইটা আচলতে এইকাৰণে পূজা কৰা হয় যে মোৰ পিতৃদেৱতা কোনটো ঋতুত আছে মৃত্যুৰ পিছত মই নাজানো, গতিকে সেয়েহে ঋতু পূজাৰ এটা পদ্ধতি আছে। এইটো এটা শ্ৰাদ্ধৰ অন্যতম কাৰণ। তথাপিও অন্য আৰু কাৰণ হ'ল যে পিণ্ড যদিও কোৱা হয় যে মৃতকে পিণ্ড খাব আহে বা মৃতকৰ উদ্দেশ্যত পিণ্ড দিয়া হয়, এনেকৈ ধাৰণা কৰা হয় যদিও পিণ্ডৰ আৰু অন্যতম ধাৰণা এটা হ'ল পিণ্ডটোৱে আচলতে শৰীৰ। আমাৰ ভগৱান শিৱ, বিষ্ণু, গণেশ ইত্যাদিবোৰক আমি কল্পনাৰ ভিত্তিত বা পুৰাণত লেখা কিছুমান ধৰ্মীয় গ্ৰন্থত লেখা কল্পকাহিনীৰ আধাৰত যে গণেশ এনেকুৱা, শিৱ এনেকুৱা, বিষ্ণু এনেকুৱা ধৰণত তেওঁলোকৰ এটা ফটো বনাইছোঁ, সেই ফটোটোৰ ওপৰত আমি পূজা কৰিছোঁ। তেওঁলোকক নিৰাকাৰ ৰূপটোক আমি মনতে আকাৰ দি পেলাই পূজা কৰিছোঁ, কাৰণ তেওঁলোকৰ শৰীৰটো আমি সেনেকৈ বনাই লৈছোঁ। কিন্তু আমাৰ পিতৃপুৰুষ যেতিয়া মোৰ দেউতা যেতিয়া ঢুকাইছে, মোৰ দেউতাক দাহন কৰা হ'ল, যেতিয়া দাহন কৰাৰ পিছত সেই দেউতাৰ শৰীৰটো আৰু এই পৃথিৱীত নাই। তেওঁৰ যিটো অৱস্থিতি সেই অৱস্থিতিটো আমি আত্মা হিচাপে ধাৰণা কৰি পেলাই পূজা কৰোঁ বা আত্মাটোক বা সেই প্ৰেতজনক বা মোৰ পিতৃপুৰুষক পিণ্ডদানৰ দ্বাৰা তৃপ্ত কৰাবলৈ যত্নবৰ কৰোঁ। কিন্তু পিণ্ডটো হৈছে আচলতে সেই যেনেকৈ আমি বাৰ্ষিক পূজা ভাগত এটা ঘট স্থাপন কৰোঁ বা দুৰ্গা পূজাৰ সময়ত আমি প্ৰতিমাখন আনো আমাৰ মনত ধাৰণা হ'বলৈ যে দেৱী প্ৰতিমাত দুৰ্গা পূজাত চলি আছে পূজা, বা নাৰায়ণ পূজাৰ ক্ষেত্ৰতে বা গণেশ পূজাৰ ক্ষেত্ৰত, সৰস্বতী পূজাৰ ক্ষেত্ৰত এখন প্ৰতিমা সন্মুখত থাকে, তাৰে ওপৰত পূজাটো হৈ আছে, আমাৰ ধাৰণাটো হৈছে যে অমুকৰ পূজা চলি আছে। কিন্তু শ্ৰাদ্ধীয় কৰ্মভাগত যিটো পিণ্ড, সেই পিণ্ডটোৱে আচলতে সেই মৃতকজনৰ শৰীৰ বুলিও ধাৰণা কৰা হয়। সেই শৰীৰটোতে আমি পূজা কৰোঁ। সদৌ শেষত আপোনালোকে আজি ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাবলৈ চাম যে পিণ্ডটোতো মই এনেকৈ ফুল দিছোঁ, পিণ্ডটোতো ধূপ দিছোঁ, নৈবেদ্য দিছোঁ, এইবিলাক দিয়া হ'ব মন্ত্ৰৰ দ্বাৰাই, ফুলৰ দ্বাৰাই। গতিকে এইখিনি কথা অৱগত কৰাবলৈ বা এইখিনি কথা জনোৱাৰ উদ্দেশ্যেৰে আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আহক পৰৱৰ্তী খণ্ডবিলাক কেনেকৈনো কৰি যাওঁ চাব। নিত্যামেব ভবন্তু নমঃ তদ বিপ্লবিত ভূমিম ভুক্ষ উষাপত্রামেকং বদৈত্যং নসিদ্ধস্বসিদ্ধস্বসিদ্ধি মহাবিদ্রিণাসিত্যং উমসংস্থাত প্রমোদিত বিষ্ণুর মনসাগতম ভুক্ষ পাত্রে পবিত্রাং বিধায় ধনঞ্জয় ওমসম্মদিত বিষ্ণুর বন্দিতে সংযত বিষ্ণুমন্ডলম ইলাবিদ্যা উদিলোসি সমর্পদায় কৃষ্ণেঙ্গম ভবিষ্যৎ অপবিত্র সম্ভবিত হরণমূলযোগ্যস্ত শিবস্ত হ্যাঁ জল দেয় অমিত্রে বর্তমান সেটি প্রত্যক্ষ
Bihitapatra Mamang Diddat. Pachita Bamadan. Itu dulu, satu dulu. Pasal sebenarnya, kan ini lama video deh, video. kalau apa jam Lagi dia ngomong video. enak deh kuliah এয়া আমননাদী পাৰ্ট গন্ধাদী পাৰ্টৰ অন্তৰে আমননাদী পাৰ্ট অৰ্থাৎ চাউলেৰে তৃপ্ত কৰাবলৈ চালোঁ আৰু চাউলেৰে এই আমননাদী পাৰ্টৰ ওপৰত এয়া এটা ঘিউত অকণমান তুলসীৰ পাতত অকণমান ঘিউ লগাই এয়া ইয়াতে দিলোঁ আচলতে একদিষ্ট শ্ৰাদ্ধ বা শ্ৰাদ্ধ পৰ্বত এয়া যে এটা তুলসীৰ পাতত ঘিউ লগাই দিয়া হয় এইকাৰণে হয় মই জানিব পৰা মতে আচলতে শ্ৰাদ্ধত শাকৰ অন্ন দিয়া এটা প্ৰথা আছে গতিকে শাকন্নৰ অভাৱে আমি ইয়াত তুলসীৰ পাতটো দিছোঁ ইয়াতে ঘিউ লগাই দিছোঁ আৰু এই দিয়া দ্ৰব্যখিনি এতিয়া আমি স্পৰ্শ কৰি প্ৰতিটো বস্তুৱে উচৰ্গা কৰাবলৈ চাম Idang Vishnabe Brahmanaya, Idang Grita Gritanam, Idang Ajam, Idang Aposatilia, Imani Vishnu, Idang Vacham, Imani Upavanani Jabani, Idang Dugam, Dijang Vishtan Namalin Visha, Brahmin, Dijang Vishtan Namalin Visha, Brahmanina Samanagangare, Aposana Hamzalam Desharan, Onne Tilan Vigija, Omavata Kagu Shibirishata Vishnu Sparnam, Om Vishnu Pundariga Kra, Hori Om. Om Udivata Rajayate Modus Foundation, Navama Janam, the Demon of Congress, the Patimana, the Joristina, Honam, Monasuri, Madimas, Sirja, Madrigabu, Homandina, Om Modhu. এতিয়া আমি পিণ্ড দান কৰিম বা মোৰ ভাতৃ হয় তেওঁ তাৰ সেইখিনি জেগাতে পিণ্ড দান কৰিব আৰু এই পিণ্ড দিয়া ঠাইখিনিত আচলতে ফুলেৰে অলংকৃত কৰা হয় আৰু সেইমতে ফুলেৰে আমি অলংকৃত কৰিছোঁ এতিয়া পিণ্ড দান কৰিম নববা যদি পানী অলপ নামিল Om Kinsit Tindang Bharata Vrasaya Bhagayana Om Chakrama Parashara Sivata Bhavana Ramana Vishara Vishara Jalgi Siddharsa Devata Bhyavitu Bhasya Mahaji Bhavasana Namasahayo Shirayo Nityameva Vandana Namata Bhaviti Bhasya Mahaji Bhavasana Namasahayo Shirayo Nityameva Bhaviti Bhasya Mahaji Bhavasana Namasahayo Shirayo Nityameva Bhavandina Om Vishnu Ram Tatsaridyam Vasishta Rishi Gutra Asmat Pita Panapsandra Devasana Mana Homastirna Vishuri Ratindam Dudham Shadha Pinda Vasishe Pindan Dike Bigre Sadalam Ganga Vevada Annatla Dalana Astabri Khella এয়া প্ৰথমতে পিণ্ড দান কৰাৰ আগ মুহূৰ্ততে এয়া প্ৰথমতে কিঞ্চিত পিণ্ড ভাৰতবৰ্ষে ভূভগাই নাম বুলি কোৱা হৈছে এইকাৰণে কোৱা হৈছে কাৰণ এই শ্ৰাদ্ধভাগ ভাৰতবৰ্ষত হৈছে আৰু ভাৰতবৰ্ষক সাক্ষী কৰি পেলাইহে পিণ্ড দিছোঁ সেইকাৰণে পৃথিৱী বা এইখন ভাৰতবৰ্ষক সাক্ষী কৰি পিণ্ড দান কৰিছোঁ কাৰণে কিঞ্চিত পিণ্ড ভাৰতবৰ্ষে ভূভগাই নাম বুলি কোৱা হৈছে Namaste Shishira Yasa Vasa Samvatsare Bhasya Diva Siddha Namo Nama Om Vasantali Bhopatya Namo Argani Namo Asamani Namo Astani Namo Yatamma Sarja Gharjija Gandha Vishwakusha Bhojbane Vijani Om Vasantali Satyja Bho Namo আৰু এই ঋতু পূজা কৰিলোঁ কাৰণ মোৰ পিতৃ দেৱতা কোনটো ঋতুত আছে মই বৰ্তমান সময়ত গম নাপাওঁ এই আমি ঋতুকেইটাৰো পূজা কৰিলোঁ Om Ujjam Bandi Amritam Grijabhaya Vijalam Vrishudam Sadhasta Sarvaju Mekitrinum Pindupuri Astanata Om Pinda Sampanna Sri Sampanna Mastu Govinda Ganga Gatsa Gayam Gatsa Kurukhetram Raja Ganga Gayaya Prabhasam Pushkaranisha Saddhavale Pathijjastu Ganga Binda Phalanglave Samya Ganga Gayaya Binda Danekriti Zaphalang Taphalamastu Vistijja Pindavatre Pindavatsalla
এনেদৰে আজি আমাৰ একাদশ শ্ৰাদ্ধভাগ মোটামুটিভাৱে সম্পন্ন কৰালোঁ। এতিয়া পিণ্ড বিসৰ্জন হ'ল আৰু পিণ্ড বিসৰ্জনৰ আগমুহূৰ্তত যিহেতু আমাৰ কোৱা হৈছিলে, আমাৰ পূজাৰীয়ে কৈছে যে পিণ্ড গংগাং গচ্ছ গয়াং গচ্ছ কুৰুক্ষেত্ৰং গজ। তাৰমানে এই পিণ্ডটো মই যদিও ইয়াত অসমৰ ভূমিত থাকিয়ে কৰিছোঁ, তথাপিও এইখিনি পিণ্ড মই গয়া গংগাত যাবলৈ পশ্চিমে ঠেলি দিছোঁ। বিভিন্নজন সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্নজন ব্যক্তিয়ে কয় যে আমি গয়াত শ্ৰাদ্ধভাগ কৰি আহিলোঁ, গতিকে ইয়াততো আমি শ্ৰাদ্ধ কৰিব নালাগে। এনেকুৱা কোনো বৈদিক কথা নাই। নিয়মমতে শ্ৰাদ্ধ হৈছে শ্ৰদ্ধা কৰি ৰখা যিটো পৰম্পৰা, এইটোৱে শ্ৰাদ্ধ, আৰু ভক্তি কৰি ৰখা যিটো পদ্ধতি, এইটোৱে হৈছে ভগৱান। অৰ্থাৎ ভক্তিয়ে ভগৱান, শ্ৰদ্ধাই শ্ৰাদ্ধ। গতিকে নিজৰ পিতৃ মাতৃৰ শ্ৰাদ্ধ বাৰ্ষিকভাৱে যি তিথিত পৰিব সেই তিথিতেই পৰ্যায়ক্ৰমে সম্পন্ন কৰাই যাব লাগে। আৰু গয়াত শ্ৰাদ্ধ কৰিলেই যে আৰু শ্ৰাদ্ধ কৰিব নাপায় তেনেকুৱা কোনো কথা নহয়। আচলতে যেতিয়ালৈকে পাৰে, যেতিয়ালৈকে আপোনাৰ শক্তি সমৰ্থ হয়, তেতিয়ালৈকে এই শ্ৰাদ্ধভাগ সম্পন্ন কৰি যাব পাৰিলে ভাল, বা নিজে যদি পাৰিব শ্ৰাদ্ধভাগ কৰিবলৈ যেনেকৈ পাৰে আপোনালোকে কৰাই যাবলৈ চেষ্টা কৰিব। পৰৱৰ্তী সময়ত এনেকুৱা আৰু আধ্যাত্মিক বাৰ্তা দি যাবলৈ চাম। অন্তত যিহেতু 3টা পদ্ধতিত শ্ৰাদ্ধ আছিলে, এটা গন্ধা দি যদি দেৱতাৰ শাৰীত আছিল, এটা আমন্না দি যদি মনুষ্যৰ ৰূপত আছিল, আৰু এটা হৈছে পিণ্ডা দি যদিহে তেওঁ মাছ মগৰৰ ৰূপত আছে। গতিকে সেই উদ্দেশ্য বা সেই বিশ্বাস, এটা ধৰ্মীয় বিশ্বাস ৰাখি এয়া মই পিণ্ড নদীত বিসৰ্জন দিবলৈ ওলাইছোঁ। আৰু এনেদৰে পিণ্ড বিসৰ্জন দিলোঁ, আৰু এনেদৰে আজি মোৰ পিতৃ দেৱতাৰ শ্ৰাদ্ধভাগো সম্পন্ন কৰালোঁ। ধন্যবাদ।